Hey সকল ওয়েলকাম ব্যাক টু মাই চ্যানেল বিকাশ ব্লগছ। তো ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব লাগিছিল, তো ঘৰৰ পৰা নহ'ল। তো লগতে চিষ্টাৰৰ ঘৰত আহিলোঁ, চিষ্টাৰৰ ঘৰৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু। তো আজি তাইৰ ঘৰত দেখিছে শিৱৰাত্ৰি পালিছে, তাইৰ ঘৰত আহিলোঁ। মই নেগেৰা বজাম, আপোনালোকে চাব মোৰ নেগেৰা বজোৱাটো। তো লগতে আৰু বেলেগ এজেগাত আজি ভাগ্যশ্ৰী দেৱী আহিব, তো তেখেতৰ প্ৰগ্ৰামো দেখাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব আগলৈ। নেগেৰা বজাই হ'ল, তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, সেইকাৰণে ক্ষমা খুজিছোঁ। লগতে চাব আজি ভাগ্যশ্ৰী দেৱী আহিব, তেখেতৰ নামৰ প্ৰগ্ৰাম চাব। তো আৰু শুনামতে ওচৰতে আকৌ ডান্সৰ প্ৰগ্ৰামো হ'ব বোলে। যদি হয় তো নিশ্চয় আপোনালোকক দেখাম, তো ভিডিঅ'টো আগলৈ চাই থাকিব। আমি এতিয়া যাওঁ ভাগ্যশ্ৰী দেৱীক চাবলৈ। এইটো লগতে এতিয়া এইটো বনজ্যোতি ভাইটি হয়, তো তাকো লৈ আহিব। তো আমি এতিয়া যাওঁ ভাগ্যশ্ৰী দেৱীক চাবলৈ। ভগবতীর মালা দিলা সংসাই কুমাতি তার ঘরের মধ্যে লাই খোদা স্থাপন করিলা লাই খোদা স্থাপন করিলা
ঘরে ঘরে সন্ধ্যা পিলা আমারে ধরে আমারে ধরে সকল আপোনালোকক ডান্সৰ প্ৰগ্ৰাম দেখুৱাব নোৱাৰিলোঁ, সেইটো কাৰণে ক্ষমা খুজিছোঁ। তো লগতে ভাগ্য শ্ৰীদেৱীক চাই আহিলোঁ। আৰু যদি ভিডিঅ'টো যদি চাই ভাল পাইছে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই।